হেল্ল' বাবু কোৱা। হেল্ল' জান, তুমি ডাইটিং কৰি আছানে? তো মানে ডাইটিং প্লাছ এক্সাৰচাইজ। আৰু এতিয়া যে কি হৈছে জানা, মই যদি এদিনো এক্সাৰচাইজ স্কিপ কৰোঁ মোৰ যে গোটেই দিনটো গাটো ইমান বেয়া লাগে। আৰু ৰাতিপুৱাতো মই ফ্ৰুট জুচ খাওঁ, নহ'লে বা বানানা শ্বেক, আৰু দুপৰীয়াটো মই ভাত আগৰ পৰাই নাখাওঁ, চ' চেলাডছ, আৰু ৰাতিলৈ মই অ'টছ নাইবা দালিয়া কিবা এটা খাওঁ আৰু। অ'কে, তেনেহ'লেতো তুমি ক্ষীণাব লাগে। তাকেইতো বাবু জানা, মানে ইমান ক্ষীণাইছোঁ নহয়, মাৰ যে একদম ভয় লাগি গৈছে পাই। মায়ে মানে কৈছে এই লকডাউনৰ সময়তনো ক'ত নতুন কাপোৰ কিনিম কচোন, অকণমান এতিয়া ক্ষীণাব নালাগে দে, পাছতে ক্ষীণাবি, এতিয়া নহ'লে গাত একোৱেই কাপোৰ নহয় নহয়, মোৰ চববোৰ ডাঙৰ হৈ গৈছে। পিছে তোমাক কালি দুকুৱে ফেচবুকত টেগ কৰি দিয়া ফটোখনত ইমান যে শকত লাগিছে, কেলে? লকডাউন মেমৰি বুলি কয় মোৰ লগত ফটো উঠি সেইখন ফেচবুকত দিছি, তাকো টেগ কৰি। মই কালি ফেচবুকটো চাব পাৰিলোঁ নহয়, এতিয়া কি হ'ব? হেল্ল' বাবু, এই মায়ে মানে মাতিছে হা, মই আহি আছোঁ ৰ'বা দেই। দুকু, আজি তোক মই এনে নেৰো। বা কালি ফটোখনত 500 লাগিছে হে কুকুন্নি, তই সেইখন ফটো ফেচবুকত কিয় দিছা? ই চাইচোন চিংকি, সেইখন ফটোত 500 লাগিছে বাচা। তই মোক নুসুধাকে কিয় টেগ কৰিছা? তই কি কৈছিলি এইটো লকডাউন মেমৰি বুলি ফোনত দি থৈ দিবি? তই কিয় দিছা? মই কিমান বেয়াকৈ আছিলোঁ ফটোখনত, তই কিয় মোক ফেচবুকত দিছা কচোন? এতিয়া মোক বাবুয়ে এৰি থৈ যাব যা। হা কি হ'লে চিংকি, কিয় এৰি থৈ যাব? তই জ্বলন হৈছে দে হয় না, তই চব জানি বুজি কৈছা, কথা ক'বা নাহিবি, তোক মই ইমান ভাল ফ্ৰেণ্ড বুলি ভাবছিলোঁ, তই 2 মাহে ধৰি বয়ফ্ৰেণ্ড নাই, সেইটো কিবা মোৰ দুখ নেকি? বাবুই মোক ইমান মৰম কৰে, সেইকাৰণে তোৰ হিংসা লাগছি, তই সেইকাৰণে সেইগিলা ফটো দিছা, মোৰ পেটটো কেনেকৈ ওলাই আছে তাত দেখিছা না? এ চিংকি নাকেন্দি আকৌ নহয় দেই। ৰ মোৰ তাতে এটা এপ আছে, পেটটো নামান কমাই দিব পাৰি, আগতে মই ইউজ কৰিছিলোঁ বৈদ্য। এই ৰ মই সেইটোত এডিট কৰি তোৰ পেটটো নামান কমাই দিম দে। সঁচাকে? মই ইতেই ফেচবুকৰ ফটোখন এডিট কৰি দিম দে, মানুহে ধৰবাই নৰব তোৰ পেটটো কক গেল। কিন্তু দুকু, মানে এতিয়া ফটো দে তই ঠিক কৰি দিবি হয় না পেটটো, কিন্তু যেতিয়া মোক আচলকে বাবুই দেখা পাব দেচোন, মানে যেতিয়া লকডাউন চকডাউন ভাল হ'লে আমি ডেটিঙক যাম, তেতিয়া কি হ'ব? মোৰ দেখোন পেটটো ওলাই থাকিল। সেইটো ভাবিব লাগব ৰচোন, সি আমাৰ গাঁৱত আবা এটা আছে, আবাই মানে শকত মানুহ খিনিক ঔষধ দিয়ে জানা না। তাৰমানে আমাৰ গাঁৱত বৈদ্য একদম ধুমা আপি কেইটামান আছিল দে, সিহঁতৰ বিয়া চিয়া নহয় না, সেইকাৰণে কি কৰিছিল আবাই তাৰমানে ঔষধ দিছিল। এতিয়া কি খিনে একদম লিন থিন হৈ গৈছে বডিটো। এতিয়া আমাৰ ওচৰৰ গাঁৱৰ তাৰমানে আপা যি লাইন কৈছোঁ নহয়, মই তোক হেৰি লকডাউন চকডাউন ভাল হ'লে মই তোক ঔষধ আনি দিম দে, তোৰ পেট চেট নহয় হৈ যাব তেতিয়া। সঁচা না কি দুকু? তো এসপ্তাহতে তোৰ পেট নোহোৱা হৈ যাব বাচা। কিন্তু এটা তই কাম কৰিব পাৰা, এতিয়া কিন্তু তই সঁচাকৈ নাওমান ডাইটিং আৰু এক্সাৰচাইজ কৰিব পাৰা, কিন্তু তেতিয়া তাৰমানে তোৰ সেই ঔষধটো খালি এসপ্তাহ নালাগিব পাৰে, 2 দিনতে ভাল হৈ যাব পাৰে, কাৰণ তই এক্সাৰচাইজো কৰি আছা না, তেতিয়া তই ডেটিঙক যাবাই পাৰিবি খোলাৰ লগে লগে। এই দুকু, তই দেখোন সঁচা কথা কৈছা দে মই ইতেৰ পৰাই মই হেৰি এক্সাৰচাইজ কৰা আৰম্ভ কৰিম। ইউটিউবত কেইটামান ভিডিঅ' চাই লওঁ দে নহ'লি। দুকু এক্সাৰচাইজ মাখা দেখিছি কিন্তু লগত দেখোন কিবা কিবি বস্তুও লাগব তোৰ লগত নাই না কি এইগিলাখান? এখন মেট লাগব, স্পৰ্টছ শ্বু লাগব, তাৰপিছত তোৰ জিমৰ কাপোৰো লাগব দেচোন সেনেহান, আৰু ট্ৰেক চুট বা কিবা সেনেহান, তেতিয়া মানে কৰবাত গেলি ভাল। এইগিলা মোৰ নাই নহয়। আকৌ নহয় দে, এই তই মিন্ত্ৰা নহ'লি ফ্লিপকাৰ্টত হেৰি অৰ্ডাৰ কেইটা দি থওঁ, আহিয়ে কৰবি, এতিয়া ডাইটিংটো কৰি থাক। মই এটা কথা ভাবছোঁ এক্সাৰচাইজ যিহেতু কেইদিনমান পিছতে কৰিম, মানে বস্তুখিনি অহাৰ পিছত, মই ভাবছোঁ ডাইটিং আৰু এক্সাৰচাইজ একেলগে কৰিলে ভাল হ'ব নেকি? তাৰমানে পজিটিভ ইফেক্ট এটা আহিব। হয় নেকি? হ'ব দে। মানে যিহেতু কেইদিনমান পিছত মোৰ কষ্ট হ'বই হয় না, ডাইটিঙো কৰিম এক্সাৰচাইজো কৰিম, এইকেইদিন আমাৰ আৰামে কৰি লওঁ, ভালকৈ খাই চাই লওঁ, না কি ক?